Students, আমি আজি আলোচনা কৰিম ফান্ডামেন্টাল অপাৰেশন অন হোল নাম্বাৰৰ পাৰ্ট 3 ৰ ভিডিঅটো। আমি অলৰেডি ফান্ডামেন্টাল অপাৰেশন অন হোল নাম্বাৰত দুটা পাৰ্ট 1 আৰু পাৰ্ট 2 ভিডিঅ' কমপ্লিট কৰিছোঁ। আজি এই পাৰ্ট 3 ভিডিঅ'ত আমি এই চেপ্টাৰটোৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন পেটাৰ্ন ডিছকাছ কৰিম। সেইবাবে আমি ফাৰ্ষ্ট কুৱেশ্যনটো লৈছোঁ এ নাম্বাৰ উইথ 4 অৰ মোৰ ডিজিটছ। এটা নাম্বাৰ যোনটোত 4 বা তাতকৈ বেছি ডিজিটছ থাকিব, সেইটো 8এৰে কোনটো ক্ষেত্ৰত ডিভিজিবল হ'ব, কি পদ্ধতিৰে আমি 8 দি ডিভিজিবল কৰিব পাৰোঁ। এই বস্তুটো এই কুৱেশ্যনটো তোমালোকে বুজিবৰ কাৰণে আমি বুজিব লাগিব প্ৰথম পাৰ্টত আমি আলোচনা কৰা ডিভিজিবিলিটি ৰুলখিনি। এতিয়া ফাৰ্ষ্ট এটা দিছে নাম্বাৰ ইজ ইভেন। যদি নাম্বাৰটো ইভেন হয় তেতিয়া 8 দি ডিভিজিবল হ'ব নেকি, এইটো ৰুল 8ৰ ডিভিজিবিলিটি ৰুলত এপ্লিকেবল হয় নেকি, আমি মন কৰিব লাগিব। এতিয়া যদি তোমালোকে সেই ডিভিজিবিলিটি ৰুলৰ ভিডিঅ'টো যদি চোৱা নাই তেতিয়াহ'লে তোমালোকে সেই ভিডিঅ'টো চাই ল'লে বস্তুখিনি বুজিব পাৰিবা। তাৰপিছত কৈছে লাষ্ট ডিজিট ইজ ডিভিজিবল বাই 8। চি অপশ্যনটো দিছে লাষ্ট 2 ডিজিটছ আৰ ডিভিজিবল বাই 8 আৰু ডিৰ অপশ্যন দিলে লাষ্ট 3 ডিজিটছ আৰ ডিভিজিবল বাই 8। এই ক্ষেত্ৰত যদি আমি মন কৰোঁ 8ৰ ডিভিজিবিলিটি ৰুলটো যদি আমি মনত পেলাবলৈ চেষ্টা কৰোঁ তেতিয়া সেইটো কি আছিলে, লাষ্ট 3 ডিজিট ইজ ডিভিজিবল বাই 8 দেন দ্য হোল নাম্বাৰ ইজ ডিভিজিবল বাই 8। যদি লাষ্টৰ তিনিটা ডিজিট যদি 8 দি ডিভিজিবল হয় তেতিয়াহে সেই গোটেই ডিজিটখিনি গোটেই নাম্বাৰটো 8 দি ডিভিজিবল হ'ব। মই আগতে বুজাওঁতেও তোমালোকক এই একেই কথাকে বুজাইছিলোঁ। ছাপ'জ এটা নাম্বাৰ আছে 44840। আমি এই নাম্বাৰটোৰ লাষ্টৰ তিনিটা ডিজিট চাম, এই তিনিটা ডিজিট 8 দি ডিভিজিবল হয় নেকি, 8 দি ডিভিজিবল হয়। 8 1 যা 8, 8 5 যা 40, 840। তেতিয়া আমি গম পাব লাগিব যে এই নাম্বাৰটো, এই গোটেই নাম্বাৰটো 8 দি ডিভিজিবল হ'ব। ঠিক তেনেদৰে আৰু যদি তুমি উদাহৰণ লোৱা, ছাপ'জ 15328। এতিয়া তোমালোকে এই তিনিটা ডিজিট চোৱা, 32, 8 4 যা 32 আৰু 8 1 যা 8, এই তিনিটা ডিজিট 8 দি ডিভিজিবল হৈ আছে। তেতিয়া তাৰ মানে এই গোটেইটো ডিজিটেই 8 দি ডিভিজিবল হ'ব। মানে আমি লাষ্টৰ তিনিটা ডিজিট চাব লাগিব, সেই তিনিটা ডিজিট যদি ডিভিজিবল হয় তেতিয়া whole the number is divisible by 8, so that we can say that option D is the correct answer. এতিয়া question number 2 হৈছে which of the following is not equal to 25। এতিয়া তোমালোকে চোৱাচোন প্ৰত্যেকটো অপশ্যন ইয়াত আছে 50 minus 100 divided by 4। এইটোক যদি তুমি কৰিবলৈ যোৱা কি হ'ব, 50 minus 100 divided by 4 মানে কিমান হৈ যাব, 25 is equal to কিমান হ'ব, 25। মানে এইটো আমাৰ নহয়, নট ইকুৱেলটো আমি বাচিব লাগিব। আমি এতিয়া অপশ্যন এটো গম পালোঁ, এইটো ইকুৱেল টু 25। নেক্সটটো চোৱাচোন, নেক্সটটোত কি আছে, 20 প্লাছ 2, 20 ডিভাইডেড বাই 4 মিনছ 5। এতিয়া ইয়াৰ কি হ'ব, 25, এইটো ইকুৱেল টু 25। নেক্সটটো চোৱাচোন, 10 প্লাছ 5 ইণ্টু 2 কিমান হ'ব, 10 প্লাছ 10 মাইনাছ 5 কিমান হ'ব, 5। এতিয়া ইয়াৰ চোৱা 10 প্লাছ 10 20, 20 প্লাছ 5 25, এইটো ইকুৱেল টু 25। আমি বাচিব লাগিছিলে নট ইকুৱেল টু 25। তেতিয়া 24, এইটো চোৱা 24 প্লাছ 2 ইণ্টু 1, 2 1 যা 2 ইজ ইকুৱেল টু 26। মানে অপশ্যন ডি টু নট ইকুৱেল টু 25। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। বুজি পালা? এতিয়া আহোঁ নেক্সট কুৱেশ্যনলৈ। কুৱেশ্যন নম্বৰ 3টো হৈছে, ভালদৰে বুজিবা, কাকু গট 7 মাৰ্কছ লেছ দেন বক্সি। কাকুৱে বক্সিতকৈ 7 মাৰ্ক কম পালে। while ৰমন গট 3 মাৰ্কছ মোৰ দেন কাকু। আকৌ ৰমনে কাকুতকৈ 3 মাৰ্ক বেছি পালে। ইফ দ্য টোটেল মাৰ্কছ অবটেন বাই অল 3 ইজ 76, গোটেই তিনিজনে মিলি 76 পাইছিলে টোটেল মাৰ্ক। ফাইন দ্য মাৰ্কছ অবটেন বাই ৰমন। ৰমনে কিমান মাৰ্ক পাইছিলে আমি সেইটো উলিয়াব লাগে। কুৱেশ্যনটো বুজি নাপালে এবাৰ নহয় দুবাৰকৈ পঢ়িবা, যাতে কোনো খোকোজাত ৰৈ নাযায়। এতিয়া চোৱা, কাকুৱে 7 মাৰ্ক কম পাইছিলে বক্সিতকৈ, ৰমনে 3 মাৰ্ক বেছি পাইছিলে কাকুতকৈ। এতিয়া প্ৰথমে আমি বুজি পাব লাগিব যে আমি বক্সিৰ কিমান মাৰ্ক হয় সেইটো যদি আমি উলিয়াই লওঁ তেতিয়াহ'লে আমি গোটেই বস্তুটো কৰিব পাৰিম। এতিয়া আমি কি কৰিব লাগিব, লেট দ্য বক্সিজ মাৰ্ক বি এক্স। আমি ধৰি ল'লোঁ বক্সিৰ মাৰ্ক এক্স। তেতিয়াহ'লে কাকুৱে কিমান পাইছিলে, কাকু গট 7 মাৰ্কছ লেছ দেন বক্সি।
কাকুৱে কিমান পাইছিলে 7 মাৰ্কছ লেছ দেন বাক্সি x minus 7 তাৰপিছত কি কৈছিলে ৰমন গট 3 মাৰ্কছ মোৰ দেন কাকু তে ৰমনে কিমান পাইছিলে কাকুতকে মানে x minus 7তকে মোৰ দেন কাকু বুলি কৈছে মানে প্লাস 3 মোৰ দেন কাকু প্লাস 3 তেতিয়া হলে আমি এতিয়া চাব লাগিব so the total mark is Bakshir x ধৰিছিলো প্লাস x minus 7 কাকুৰ মাৰ্ক প্লাস x minus 7 plus 3 এটো ৰমনৰ মাৰ্ক ইকুৱেল টু আমাক টোটাল মাৰ্ক কিমান দিছিলে 76 বুজি পাইছা গোটেইখিনিৰে মাৰ্ক প্লাস কৰিলে হ'ব 76 তেতিয়া হলে তুমি চাবা এতিয়া আমি ইয়াক সলভ কৰিম কেটা x পালো x আমি তিনটা x পালো ইয়াক আমি 3x বুলি লিখিম তাৰ পিছত কি থাকিলে -7 তাৰ পিছত কি থাকিলে -7 plus 3 is equal to 7 6 আমি x গিটাক এক লগ লগাই দিলু আৰু বাকি মাৰ্ক খিনি লিখিলু এতিয়া তুমি চাবা 3x -7 plus 3 এতিয়া 3x মাইনাস আৰু মাইনাস তোমালোকে নিশ্চয় জানা মাইনাস মাইনাস মিলালে প্লাস হ'ব তেতিয়া আমি ইয়াত প্লাস কৰিব লাগিব কিমান হ'ব 7 14 আৰু মাইনাস টু আহিব মাইনাসৰ 14 প্লাস 3 is equal 76 এটো লজিকটো বুজি পালা মাইনাস আৰু মাইনাস মিলি প্লাস হ'ব কিন্তু সিম্বলটো আমাৰ মাইনাসে থাকিব সেইভাবে -14 plus 3 টো আহিলে এতিয়া তুমি চোৱা 3x মাইনাসে প্লাসে কিমান হ'ব আকৌ মাইনাসে প্লাসে মাইনাস হ'ব 14 minus 3 কিমান হৈ যাব -11 হৈ যাব এতিয়া 76 এতিয়া তোমালোকে চোৱা 3x এতিয়া যদি আমি এই 11 টো ইকুৱেলৰ হিফালে নিব লগা হয় তেতিয়া হলে এই সিম্বলটো আমাৰ চেঞ্জ হৈ যাব মাইনাসৰ পৰা হেতু প্লাস হৈ যাব এতিয়া যদি আমি 76 plus 11 হৈ যাব তেতিয়া আমি এক সলভ কৰছুন 3x is equal 76 plus 11 কিমান হ'ব 87 এতিয়া তুমি চাবা এতিয়া আমাৰ কিমান থাকিলে 3x is equal 87 ইয়াত যেতিয়া 3x টো কি আছে মাল্টিপ্লিকেশনত আছে মাল্টিপ্লিকেশনটো যেতিয়া আমি ইকুৱেলৰ ইফাললৈ লৈ যাম তেতিয়া ই ডিভিজন হৈ যাব মানে x is equal 87 divided by 3 আমি 87 ক যদি 3 ৰে ডিভাইড কৰো আমি কিমান পাম 29 তেতিয়া হলে আমি x বুলি কলে আমি কিমান পালো 29 বুজি পালা এতিয়া আমি x ৰ ভ্যালু পালো মানে আমি বাক্সিৰ মাৰ্কটো পালো 29 এতিয়া বাক্সিৰ মাৰ্কটো যেতিয়া আমি 29 পালো আমাৰ গুটেই কামখিনি কৰাত ইজি হৈ গল তেতিয়া কাকুৰ মাৰ্ক কিমান আছিল কাকু কিমান আছিল x - 7 মানে x আমি কিমান পালো 29 - 7 কিমান হল 22 কাকুৰ মাৰ্ক পালো আমি 22 আমাক কি হদিছিলে ফাইন্ড দা মাৰ্কস অবটেইনড বাই ৰমন ৰমনে কিমান পাইছিলে হদিছিলে ৰমনে কি আছিল x - 7 কিমান আছিল x - 7 কাকুৰ মাৰ্ক +3 কাকুতকে আৰু 3 মাৰ্ক বেছি পাইছিলে এতিয়া ৰমনৰ চাও ৰমনে কিমান পাইছিলে x - 7 +3 পাইছিলে তেতিয়া হলে তুমি চোৱা x - 7 ৰ ভ্যালু আমি কিমান পালো 22 আৰু +3 তেতিয়া হলে ৰমনে কিমান পাইছিলে 22 + 3 25 is the correct answer then see in that option B is the correct 25 is the correct answer বুজি পালা এটো যদি তোমালোকে মোৰ কিবা কোৱাত যদি খুকুজা লাগিছে তোমালোকৰ তেতিয়া হলে তোমালোকে ভিডিওটো আকৌ এবাৰ চাব পাৰা তাতো যদি তোমালোকৰ কিবা বুজিব লগা থাকে তেতিয়া হলে কমেন্ট বক্সত মোক কমেন্ট কৰি সুধিব পাৰা মই যিমান পাৰো সোনকালে তোমালোকৰ ৰিপ্লাই দিম এতিয়া নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 4 ত কি আছে unit digit of product of first 10 prime number is prime number ৰ কনসেপ্টটো বুজি পাইছা আগৰ ভিডিও যদি তোমালোকে চাইছা যদি তোমালোকে prime number ৰ বিষয় নাজানা তেতিয়া হলে মোৰ আগৰ ভিডিও বিলাক চেক কৰিবা তাত যোনটো ফাৰ্স্ট চেপ্টাৰ আছে ফাৰ্স্ট চেপ্টাৰত আমি prime number আলোচনা কৰিছিলো এতিয়া কি কৈছে প্ৰথম 10টা prime numberৰ product বুলি ক'লে multiplication product কৰিলে যদি আমি কি unit digit পাম unit digitটো মই আলোচনা কৰিছো এই fundamental operation on whole numberতে আমি unit digit কি গম
আলোচনা কৰিছোঁ। ইউনিট ডিজিট কি? যেতিয়া যদি ধৰা 439 হয় তেতিয়া যোনটো ফাৰ্ষ্ট ডিজিট থাকিব, ওৱান্সৰ যোনটো ডিজিট থাকিব সেইটো হয় ইউনিট ডিজিট। ইউনিট ডিজিটটো বুজিলা? ইউনিট ডিজিট ডিজিট কিবা প্ৰব্লেম হ'লে আগৰ ভিডিঅ' চাই ল'লে তোমালোকে বুজিব পাৰিবা। এতিয়া আমাক কৈছে যে ফাৰ্ষ্ট 10 প্ৰাইম নাম্বাৰছ, ফাৰ্ষ্ট 10 প্ৰাইম নাম্বাৰছ। এতিয়া 10 প্ৰাইম নাম্বাৰছ কি হ'ব? ফাৰ্ষ্ট প্ৰাইম নাম্বাৰটো কি হ'ব? 2। তাৰপিছত কি হ'ব? প্ৰাইম নাম্বাৰৰ কনচেপ্টটো জানা নে নাজানা? যিটো নিজৰ টেবুলতে আহে, আনৰ টেবুলত নাহে। তেতিয়াহ'লে ফাৰ্ষ্ট কি আছিলে? 2, তাৰপিছত 3, তাৰপিছত 5, তাৰপিছত 7, তাৰপিছত আহিব আমাৰ 11, 11ৰ পিছত কি আহিব? 13, তাৰপিছত কি আহিব? 17, তাৰপিছত কি আহিব? 19, তাৰপিছত কি আহিব? 23। কেইটা হ'ল? 1 2 3 4 5 6 7 8 9, আমাক লাগে 10টা। 23 চৰি এইটো 23 আৰু 27, এইকেইটা হৈ গ'ল প্ৰাইম নাম্বাৰ, ফাৰ্ষ্ট 10 প্ৰাইম নাম্বাৰছ। এতিয়া আমাক লাগে ইউনিট ডিজিট উলিয়াবলৈ। এইখিনি আমি যদি গোটেইখিনি মাল্টিপ্লাই কৰোঁ তেতিয়াহ'লে ইয়াৰ ইউনিট ডিজিট কি ওলাব মাল্টিপ্লিকেশ্যনৰ পিছত, সেই আনচাৰটো আমাক বিচাৰিছে। এতিয়া তুমি চোৱা এইখিনি 2 3 যা 6, 6 5 যা 30, ইয়ালৈকে আমি 30 পালোঁ, ইয়ালৈকে আমি 30 পালোঁ। এতিয়া কথা হ'ল 30 ইউনিট ডিজিট কি? 0। যেতিয়া আমি মাল্টিপ্লিকেশ্যনত এবাৰ 0 পাই যাম ইউনিট ডিজিটত, তাৰপিছত তুমি যিমানেই মাল্টিপ্লাই নকৰা, এতিয়া 30ৰ লগত ছাপ'জ মই 7 মাল্টিপ্লাই কৰিলোঁ, 30 × 7 কিমান হ'ব? 210। এতিয়া ইয়াৰ ইউনিট ডিজিট 0ই থাকিলে। যেতিয়া এবাৰ ইউনিট ডিজিট 0 আহি যাব, তাৰপিছত মাল্টিপ্লিকেশ্যনত আমি সদায় ইউনিট ডিজিটটো 0ই পাম। তাৰ মানে হ'ল ইয়াৰ ইউনিট ডিজিট হ'ব 0। অপশ্যন ডি ইজ দ্য কাৰেক্ট আনচাৰ। এবাৰ মাল্টিপ্লাই কৰি যাবা, যদি 0 পোৱা তেতিয়াহ'লে তাৰ ইউনিট ডিজিটটো সদায় 0ই হ'ব বুলি তোমালোকে ভাবি ল'ব পাৰা। যদি এতিয়া আমি 7লৈকে আমি পালোঁ, 7লৈকে মাল্টিপ্লাই কৰি পালোঁ 210, তাৰপিছত যদি আকৌ আমি 11 দি কৰোঁ, লাষ্টত সেই একেই ইউনিট ডিজিটটো আমি 0ই পাম। নেক্সট কুৱেশ্যনটো কি আছে? ইন এ ৱেল ৱাটাৰ লেভেল হেজ 18 মিটাৰ বিল'। এটা কুঁৱাত ৱাটাৰ লেভেলটো 18 মিটাৰ 18 মিটাৰ তলত আছে। ডিউ টু ৰেইনছ ৱাটাৰ লেভেল ইনক্ৰিজড বাই 3.5 মিটাৰ। বৰষুণৰ কাৰণে ৱাটাৰ লেভেল বাঢ়ি গ'ল, কিমান বাঢ়িলে? 3.5 মিটাৰ। হোৱাট ইজ দ্য ৱাটাৰ লেভেল ইন দ্য ৱেল নাও? এতিয়া আগতে কিমান আছিলে? 18, বাঢ়িলে কিমান? 3.5 মিটাৰ। তেতিয়া আমি কি কৰিব লাগিব? আমি ছাবট্ৰেক্ট কৰিব লাগিব, মাইনাছ কৰিব লাগিব। এতিয়া তুমি চাবা 18টো হ'ল এটা হোল নাম্বাৰ, 18টো হ'ল এটা হোল নাম্বাৰ। 18ৰ পৰা তুমি 3.5, তোমালোকে ছাবট্ৰেকশ্যন জানা, ডেচিমেল ছাবট্ৰেকশ্যন জানা, তেতিয়া তুমি 3.5, 3টো ক'ত বহাবা? 3টো তুমি ইয়াত বহাব লাগিব 0.5। যেতিয়া তোমাৰ মিলি নাথাকিব, ডেচিমেল নাথাকিব, তেতিয়া তুমি ডেচিমেলৰ পিছত এটা 0 বহাব পাৰা। এতিয়া আমি 18টোক 0.00 লিখিব পাৰোঁ, তাৰ মানেও হ'ল 18। ঠিক আমি ছাবট্ৰেক্ট কৰিবৰ কাৰণে পইণ্ট দি পেলাই এটা 0 আনি ল'লোঁ, তাৰপিছত আমি ছাবট্ৰেক্ট কৰিলোঁ। ইয়াত 0 আছে, তলৰটো 5 ডাঙৰ, তাৰ কাৰণে আমি 1 বড়ো কৰিলোঁ, বড়ো কৰাত 10 হ'ল, 10 - 5 = 5, পইণ্ট আহি গ'ল পইণ্টৰ জেগাত। ইয়াত থাকিছিলে 7, এই 8টো 7 হৈছিলে, 7ৰ পৰা 3 গ'লে 4 আৰু 1। তেতিয়া চোৱা অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ। আশা কৰোঁ বুজি পাইছা তোমালোকে। এতিয়া আহা নেক্সট কুৱেশ্যন। দ্য নাম্বাৰ 13013 ইজ ডিভিজিবল বাই 13। এই নাম্বাৰটো 13 দি ডিভিজিবল হয়। দ্য স্মলেষ্ট 5 ডিজিট নাম্বাৰ বিগিনিং উইথ 14 এণ্ড এক্সেক্টলি ডিভিজিবল বাই 13 ইজ। এই অপশ্যনৰ ভিতৰত কোনটো অপশ্যনৰ নাম্বাৰটোত যোনটো 14 দি ষ্টাৰ্ট হৈছে আৰু 13 দি ডিভিজিবল হ'ব, সেই নাম্বাৰটো উলিয়াব লাগে। এতিয়া তোমালোকে যদি ডিভিজিবিলিটি ৰুলখিনি ভালকৈ জানি লৈছিলা, ফাণ্ডামেণ্টেল অপাৰেশ্যন অন হোল নাম্বাৰৰ পাৰ্ট 1ত আমি ডিভিজিবিলিটি ৰুলছ ডিছকাছ কৰিছিলোঁ। সেই ৰুলছখিনি যদি তোমালোকে ভালদৰে শুনা, তেতিয়াহ'লে তাত দেখিবা আমি 13ৰ ডিভিজিবিলিটি ৰুল ডিছকাছ কৰিছিলোঁ। 13ৰ ডিভিজিবিলিটি ৰুল কি আছিলে? যদি এটা নাম্বাৰ ছেইম নাম্বাৰ ইজ ৰিপিটেডলি ইউজ ফৰ 6 টাইম, ছাপ'জ যদি আমি 9999999 6 টাইমছ যদি ছেইম নাম্বাৰ ৰিপিট কৰোঁ, তেতিয়া সেইটো 13 দি ডিভিজিবল হ'ব, ফাৰ্ষ্ট ৰুল। ছেকেণ্ড ৰুলটো কি আছিলে? যদি দুটা নাম্বাৰ ইফ 2 ডিজিটছ ৰিপিটেডলি ইউজ ইন 3 টাইমছ, ছাপ'জ 43 আকৌ 43
আকৌ 43 এইটো 13 দি ডিভিজিবল হ'ব থাৰ্ড ৰুলটো কি আছিলে থাৰ্ড ৰুলটো আছিলে যদি তিনিটা ডিজিট 3 ডিজিটছ যদি 2 টাইমছ ইউজ হয় সাপোজ 143 143 যদি এনেকৈ এবাৰ দুবাৰ ইউজ হয় তেতিয়াও এইটো 13 দি ডিভিজিবল হ'ব এতিয়া এই কুৱেশ্যনত আমি এনসাৰটো বিচৰাত বিশেষ একো প্ৰব্লেম নাই কাৰণ 13013 ঠিক তুমি এইটো চাবা 13013 ইয়াত ক'ত আছে 14014 অপশ্যন চিটো কাৰেক্ট বুলি তুমি গম পাইছা এই নাম্বাৰটো চাই পেলাই সেম সিমিলাৰ নাম্বাৰ হৈ গ'ল এইটো যেনেকৈ 130 মাজত থাকিলে 13 ঠিক তেনেকৈ 140 মাজত থাকিলে 14 এই নাম্বাৰটো হ'ব মানে অপশ্যন চিটো কাৰেক্ট আনসাৰ কিন্তু যদি তুমি ডিভিজিবিলিটি ৰুল হিচাপত যদি তুমি চোৱা আমাৰ আছিলে এইটো কৈ আছে 13013 ইজ ডিভিজিবল বাই 13 কেনেকৈ হৈছে চোৱা 13013 এইটো 13 দি ডিভিজিবল হ'ব কৈছে মানে ইয়াত কোনটো ৰুল ফ'ল' হৈছে ডাবল ডিজিট সেম ডিজিট ৰিপিট হোৱা ৰুলটো ফ'ল' নাই হোৱা দুটা ডিজিট তিনিবাৰ ৰিপিট হোৱাটো ফ'ল' নাই হোৱা কিন্তু এই তিনিটা ডিজিট ৰিপিট হোৱাৰ যোনটো ৰুল আছিলে সেই ৰুলটো ইয়াত ফ'ল' হৈছে চোৱা সেম তিনিটা নাম্বাৰ যদি দুবাৰ ইউজ কৰা হয় তেতিয়াহ'লে সেইটো 13 দি ডিভিজিবল হ'ব এই ৰুলটোকে ইয়াত ফ'ল' হৈছে এই জিৰ'টো যদি আগত বহাই দিয়া ইয়াৰ নাম্বাৰটোৰ কোনো চেঞ্জ নহয় কিন্তু আমাৰ ডিভিজিবিলিটি ৰুলটো ফ'ল' হৈ যাব বুজি পাইছা নিশ্চয় আৰু গোটেই কনচেপ্টবিলাক ৰিলেটেড হৈ আছে ফাণ্ডামেণ্টেল অপাৰেশ্যন ইন হোল নাম্বাৰ চেপ্টাৰ 2টোৰ আমি দুটা পাৰ্টত ডিছকাছ কৰিছিলোঁ সেই দুটা পাৰ্টৰ ৰিলেটেড আমি 6টা কুৱেশ্যন আজি আমি ডিছকাছ কৰিলোঁ যদি তুমি কুৱেশ্যনবোৰ ভালদৰে বুজি পাইছা তেতিয়া দেখিবা যে আমি যিখিনি কথা ডিছকাছ কৰিছিলোঁ পাৰ্ট 1 আৰু পাৰ্ট 2ত সেই গোটেইখিনি কথা ইয়াত সামৰা হৈছে ইয়াত যদি তোমাৰ বুজাৰ কিছু অসুবিধা হৈছে তেতিয়াহ'লে তোমালোকে গৈ আগৰ পাৰ্টৰ ভিডিঅ' দুটা চাই ল'বা আৰু তাৰপিছতো যদি তোমালোকে বুজাত কিছু অসুবিধা হয় তেতিয়াহ'লে মোলৈ কমেণ্ট কৰিবা মই তোমালোকক যিমান পাৰোঁ সিমান সোনকালে ৰিপ্লাইটো দিম আৰু এই বেছিক মেথমেটিক্স বা এৰিথমেটিক্সখিনি বুজাত আনকো যাতে সহায় হয় তাৰ বাবে তোমালোকে যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ